মানুহৰ দৰে চেহেৰা হ'লে মানুহ হোৱা নাযায়। মানুহ হ'বলৈ হ'লে প্ৰথমতে মনুষ্যত্ব অৰ্জন কৰিব লাগিব। হাতত ধৰিলে গোটেই জীৱনৰ কাৰণে ধৰিবা, কাৰণ মানুহটোৰ লগত জীৱন পাৰ কৰিব লাগিব, ৰাস্তাৰ লগত নহয়। টকাৰে সকলো কিনিব পাৰি, কিন্তু ভালপোৱা কিনিব নোৱাৰি। হেৰাই গ'লে সকলো বস্তু ঘূৰাই পোৱা যায়, কিন্তু বিশ্বাস ঘূৰাই পোৱা নাযায়। যিবোৰ ছোৱালীয়ে কথাই কথাই খং দেখুৱায়, চাব এসময়ত সিহঁতে লক্ষী বোৱাৰী হয়। তোমাৰ উন্নতিত যিসকলে হিংসা কৰে, বিচাৰি চোৱা বেছিভাগেই তোমাৰ চিনাকি। কিছুমান দূৰত্বই ভালপোৱা বঢ়ায়, আৰু কিছুমান দূৰত্বই ভালপোৱা হেৰুৱায়। যাৰ মনত মায়া বেছি, তাৰ জীৱনত কষ্টও বেছি। কোনোবাই যদি হিংসা কৰে, কৰিব দিয়া। মনত ৰাখিবা, হিংসা সেইসকলে কৰে যিসকলৰ যোগ্যতা কম। শক্তিশালীটো সেয়েই যিয়ে খঙৰ মাজত নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। কাৰোবাক বিশ্বাস কৰাটো ভুল নহয়, বিশ্বাস লৈ খেল খেলাটোহে ভয়। মানুহৰ মুখ হ'ল পৃথিৱীৰ একমাত্ৰ ঠাই য'ত বিষ আৰু অন্তিম একেলগে বাস কৰে। কিছুমান মানুহে হাৰি নাযায়, তাক পৰিস্থিতিয়ে হেৰুৱাই দিয়ে। কাৰোবাৰ বেয়া সময় আহিলে আঘাত নিদিবা, পাৰিলে সহায় কৰা, কাৰণ বেয়া সময় তোমাৰো এদিন আহিব পাৰে। যিয়ে খং কৰিব জানে, সি ভাল পাবও জানে। সময়ৰ মূল্য কিমান বুজা যায় পৰীক্ষাৰ শেষ 10 মিনিটৰ আগত। সম্পৰ্ক দুজন মানুহৰ ইচ্ছাত তৰি হ'লেও ভঙাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। কিছুমান ভুলে মানুহক বহুত কিবা কিবি শিকাই দিয়ে। কিছুমান কষ্টই মানুহক পাথৰ বনাই দিয়ে। কিছুমান অভিমানে মানুহক পৰ কৰি দিয়ে, আৰু কিছুমান বাস্তৱতাই মানুহক সলনি কৰি দিয়ে। মাজে মাজে ভাবোঁ, চেহেৰা বেয়া নে কপাল বেয়া। কষ্টৰ ভাষা মাথো চকু পানীয়েই নহয়, কেতিয়াবা মিঠা এটা হাঁহিৰ মাজতে কষ্ট লুকাই থাকে। হৃদয়টোক সাগৰৰ নিচিনা কৰা, নদী নিজেই গুচি আহিব তোমাৰ সৈতে মিলিত হোৱাৰ কাৰণে। সেইজনী ছোৱালীৰ ভালপোৱাই সঁচা হয় আৰু পবিত্ৰ হয়, যিজনী ছোৱালীয়ে তাৰ ভালপোৱা মানুহটোক সন্দেহ কৰে, কাৰণ তাই ভালপোৱা মানুহটোক হেৰুৱাব নোখোজে। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু আমাৰ চেনেলত যদি আপুনি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিব। ধন্যবাদ।